তেজপুৰত আৰু তেজপুৰত মানে মেইন এতিয়া খুৰা-খুৰী বুলিয়ে ক'ব লাগিব। খুৰা-খুৰীক লগ পাই মোৰ বহুত ভাল লাগিল। ভাবিছে চাগৈ তেওঁলোকক মই এনেকৈ সন্মুখত বহাই দিছোঁ। তেওঁলোকৰ বহুত মানে এটা ডাঙৰ ভাল খবৰ আছে। আপোনালোকে তেওঁলোকৰ পৰিচয়টো প্ৰথম মই দি দিছোঁ। তেখেত আপোনাৰ নামটো ক'ব। তপেশ্বৰ বৰা। তপেশ্বৰ বৰা, আপোনাৰ ঘৰ ইয়াতে তেজপুৰ ন? কি জেগাখিনি কি কয়? তেজপুৰ দিহিঙীয়া। দিহিঙীয়া ন? দিহিঙীয়া বিকুটা। অঁ, আৰু সেই সৌভাগ্য কন্যাজনীৰ মাতৃ আৰু পিতৃ, এই মাতৃৰ নামটো এতিয়া মই কৈ দিছোঁ আপোনালোকক। UPSC ন? UPSC এবাৰ 22 বৰ্ষত আপোনাৰ পোৱা নেহা বৰা, আপোনালোকে সকলোৱে চিনি পায়। নেহা বৰাৰ পিতৃ মাতৃ এয়া তেওঁলোক। তো এতিয়া আপোনালোকৰ মই মানে প্ৰশ্ন সুধিম যে আপোনালোকৰ ছোৱালীৰ ইয়াৰ ক্ষেত্ৰত আপোনালোকে মানে কেনেদৰে তেওঁক মানে হাই ছেকেণ্ডেৰী বা ইয়ালৈকে কেনেকৈ মানে আপোনালোকে সহায় কৰিছিল আপোনালোকে? তাই একচুৱেলি CRPFত আমি চাকৰি কৰোঁ, বাহিৰে বাহিৰে ঘূৰি ফুৰা যায়। তাই 2016 চনত BTech কমপ্লিট কৰিলে। BTech কমপ্লিট কৰি গুৱাহাটীত কৰিছিলে। BTech কমপ্লিট কৰি ওলোৱাৰ পিছতে পেপচিকো কোম্পানী এটাত তাইক মানে প্ৰাইভেট কোম্পানী এটাত 1.5 বছৰমান চাকৰি কৰিলে। চাকৰি কৰাৰ পিছত তাই ক'লে যে মই UPSC প্ৰিপেৰেশ্যন কৰিব বিচাৰোঁ, পৰীক্ষা দিব বিচাৰোঁ আৰু তাৰ কাৰণে মই কোচিং ল'ম। মা বা দেউতা মই দিল্লীত যাম। তাৰপিছতে তাই মন কৰিলে বোলে মই প্ৰাইভেট কোম্পানীত চাকৰি নকৰোঁ। ঠিক আছে যোৱা। তাৰপিছত দিল্লীত গ'ল তাই। দিল্লীৰ শ্ৰীৰাম শ্ৰীৰাম ইনষ্টিটিউটত তাই এডমিশ্যন ল'লে। তাৰপিছত ফাৰ্ষ্ট এটেম্পটতে তাই প্ৰিলিমিনাৰী ক্লিয়াৰ কৰিলে UPSC। সৰুৰ পৰা তেওঁ কেনেকুৱা আছিল পঢ়া শুনা? সৰুৰ পৰা ভাল আছিলে পঢ়াত। তাই মানে এখন স্কুলৰ পৰা এটা জাম্প মাৰি যোৱাৰ নিচিনা হ'ল। তাইক প্ৰথম আমি এডমিশ্যন কৰাইছিলোঁ ব্ৰিলিয়েণ্ট পাব্লিক স্কুল আলিগড়ত। প্ৰথম তাই মানে গৈছে স্কুলত। ব্ৰিলিয়েণ্ট পাব্লিক স্কুল আলিগড়ত এডমিশ্যন দিয়াৰ আগতে পুলিচ মডাৰ্ণ স্কুল PSC পুলিচ মডাৰ্ণ স্কুল UPত তাত আছিলে। তাত বেছিকৈ হিন্দীয়ে চলে। তাৰপিছত ইংলিছ মিডিয়ামত দিম বুলি কৈ পেলাই আমি ব্ৰিলিয়েণ্ট পাব্লিক স্কুলত নিলোঁ। ব্ৰিলিয়েণ্ট পাব্লিক স্কুলত দিওঁতে তাৰপৰা তালৈ যাওঁতে মানে 6 মাহৰ ভিতৰতে তাই এটা ক্লাছ ষ্টেপ মানে এক ষ্টেপ ওপৰ কৰাই পেলাই এডমিশ্যন কৰালে। তাই বহুতে মানে শ্বাৰ্প আছিলে, বহুত টেলেণ্টেড বুলি ক'ব পাৰি আৰু সৰুৰ পৰাই। তাৰপিছতে তাই ব্ৰিলিয়েণ্ট পাব্লিক স্কুলত এডমিশ্যন হ'ল। তাৰপিছত ব্ৰিলিয়েণ্ট পাব্লিক স্কুলৰ পৰা আমি 7 বছৰ কণ্টিনিউ আছিলোঁ। মই 7 বছৰ কণ্টিনিউ আছিলোঁ, তেওঁ তাৰপৰা গুচি গ'ল। তাৰপিছত ব্ৰিলিয়েণ্ট পাব্লিক স্কুলৰ পৰা মহৰ্ষি বিদ্যা মন্দিৰত এডমিশ্যন দিয়া হ'ল। সেইখন মানে আছিলে প্ৰি নাৰ্চাৰী আছিলে। তাৰপিছত তাত এডমিশ্যন দিয়া হ'ল। তাৰপৰা ট্ৰান্সফাৰ হৈ গ'ল। ট্ৰান্সফাৰ হৈ যোৱাৰ পিছত আমি এতিয়া মই তাৰপৰা ট্ৰান্সফাৰ হৈ পেলাই হেৰিয়াত গ'লোঁ, জামছেদপুৰ গ'লোঁ। জামছেদপুৰৰ পৰা যেতিয়া তাত এডমিশ্যন কৰাব নোৱাৰি পেলাই ইয়াতে আমি তেজপুৰতে কৰাই দিলোঁ গুৰু নানক পাব্লিক স্কুলত। গুৰু নানক পাব্লিক স্কুলত পঢ়ি তাৰপিছত আকৌ মই যেতিয়া গুৱাহাটী আহিলোঁ, তেতিয়া গুৱাহাটী লৈ গ'লোঁ, চেণ্ট্ৰেল স্কুলত দিলোঁ। মানে তাৰপিছত তাত থাকিলে গুৱাহাটী হেৰিয়াত পঢ়াৰ পিছত। তাৰপিছত আমি আকৌ ডিমাপুৰলৈ গ'লোঁ। তাৰপিছত আকৌ তাৰপৰা তাই মেট্ৰিক পাছ কৰাৰ পিছত 12th তাই ডিমাপুৰৰ পৰা পাছ কৰিছে। কৰি তাই এতিয়া মানে ট্ৰিপল-ই থ্ৰু মানে ইঞ্জিনিয়াৰিঙৰ কাৰণে এডমিশ্যনৰ কাৰণে ট্ৰিপল-ই এক্সাম দিলে। তাই ক্লিয়াৰো কৰিলে। তাৰপিছত NIT শিলচৰৰ পৰা তাইক মানে কাউন্সিলিঙৰ কাৰণে মাতিছিলে। তাৰপিছত কি হ'ল, আমাৰ তাৰপৰা ট্ৰান্সফাৰ হৈ গ'ল মোৰ। ট্ৰান্সফাৰ হোৱাৰ পিছত যেতিয়া NIT শিলচৰত কাউন্সিলিঙত যাব নোৱাৰি পেলাই তাই পাৰ হৈ গ'ল ঘৰলৈ। যেতিয়ালৈকে কাউন্সিলিঙৰ কাৰণে মানে ৰিডাইৰেক্ট হৈ পেলাই চিঠি আহিছে, তেতিয়ালৈকে কমপ্লিট হৈ গ'ল এডমিশ্যন। তাৰপিছত আমি গুৱাহাটী পাব্লিক স্কুলতে পঢ়ালোঁ আৰু কি আছিলে এখন গিৰ্জানন্দৰ পৰা তাই ইলেক্ট্ৰিকেলত BTech কৰিলে। BTech কৰাৰ পিছত সেই আৰু 1.5 বছৰ দিন তাত চাকৰি কৰি তাৰপিছত 2বাৰ প্ৰিলিমিনাৰী ক্লিয়াৰ কৰিলে, 2বাৰ মেইনছত থাকি গ'ল। তাৰপিছতে ইয়াতে UPSCতো বহুত কিবাকিবি চাৰ্ভিচ আছে। তাৰপৰা মই ক'লোঁ তুমি CAPFৰ কাৰণে ট্ৰাই কৰা। CAPFৰ ফাৰ্ষ্ট এটেম্পটতে তাই ক্লিয়াৰ কৰিলে, কিন্তু অকণমান বডি মানে ৱেইট বেছি থকাৰ কাৰণে 6-7 kg ৱেইট বেছি আছিলে। সেইকাৰণে তাই মানে মেডিকেলি আনফিট হৈ গ'ল। তাৰপিছত নেক্সট আকৌ দিলে, পৰীক্ষা দিয়াৰ পিছত নেক্সট ক্লিয়াৰ কৰিলে। তাৰপিছত ৱেইটো কম কৰিলে, কৰি আৰু মানে প্ৰায় 1.5 বছৰ এতিয়া তাই ট্ৰেইনিং কৰি আছে।
আপোনালোকে নেহা বৰা বুলি UPSC মাৰি চালে আপোনালোকে গুগলত হওক ইউটিউবত হওক আপোনালোকে পাব। বাকী এতিয়া উঠি অহা প্ৰজন্মক আপুনি কি মানে ক'ব খোজে যে মানে এইটো চাকৰিটো যোনটো মানে আপোনাৰ ছোৱালী পালে UPSC পটককৈ পোৱাটো টান ইজি মানে সহজ বুলি ভাবে এনে বহুত কঠিন টান আছে? আজিকালি টানটো চব জেগাতে আছে আৰু আজিকালি মানে বহুত কম্পিটিশ্যনো, কিন্তু মই এইটোৱে দেখিম, মোৰ ছোৱালীজনীক দেখি পেলাই মই এইটোৱে ক'ম যে ধৈৰ্যৰ দৰকাৰ। ধৈৰ্যৰ ফল মিঠা। ধৈৰ্যৰ দৰকাৰ আৰু তাই বহুত পেচেঞ্চ ৰাখিছে। দুবাৰ প্ৰিলিমিনাৰী ক্লিয়াৰ কৰাৰ পিছত তাই 50 চান্সত গৈ পেলাই মানে 5 বছৰ 6 বছৰৰ মূৰত তাই গৈ পেলাই হেৰি কৰিছে। মই তাইক এইটোৱে হেৰি কৰিম যে তাই মানে বহুত বেছি পেচেঞ্চ ৰাখিছে। মই বাকী ল'ৰা ছোৱালীকো এইটোৱে ক'ম যে ইমান সহজ নহয় যিকোনো বস্তু, ধৈৰ্য ৰাখিব লাগিব আৰু কষ্টৰ ফল পাবই। সেইটোৱে আৰু। তেওঁ কিমান ঘণ্টা পঢ়িছিলে এনে মেট্ৰিকৰ সময়ত? মেট্ৰিকতো তাই ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰীও তাই ফাৰ্ষ্ট ডিভিজনে গৈছে। তাৰপিছতো তাই UPSC কোচিঙৰ কাৰণে তাই 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টাৰ পৰা 16 ঘণ্টা তাই পঢ়াতে ব্যস্ত আছিলে। আৰু আমি কেতিয়াবা যদি ৰাতিও যদি তাইক কিবা কাৰণত আমাৰ মোবাইলটো যদি তাই তাক লাগি গৈছে, তাইৰ লগতেই ফোন উঠাইছিল, পাপা কি হ'ল, তুমি খোৱা নাই? বোলে নাই, মই খোৱা নাই, মই পঢ়ি আছোঁ। গতিকে এইটোত কোচিং কৰাৰ পিছতো যথেষ্ট পঢ়িব লাগিব। আপোনালোকে এতিয়া ওচৰৰ মেয়া মানুহখিনি এতিয়া আপোনালোকে এটা ভাল ছোৱালীজনীৰ মানে ইয়াত দেখা পাই সকলোৱে চবে আপোনালোকক কয় যে ভাল মানে পিতৃ মাতৃ যেন যোন ছোৱালী আজি ইমান ধুনীয়া ক'ব মানে চান্স পাইছে। আমি মাক দেউতাকৰ আৰু সঁচা কাহিনী থাকে অকল মাকৰ ছোৱালী আৰু কিন্তু আপুনি টাইম দিব নোৱাৰে, তো দেউতাকে টাইম দিছে আৰু ছোৱালীক, হয়নে নহয়? তো সেইটো কাৰণে আপোনালোকক বহুত মানে ধন্যবাদ যে আপোনালোকে আপোনাৰ ছোৱালীক ইমানখিনি কৰাৰ কাৰণে। আৰু মোৰো ছোৱালী এজনী আছে, তো মই তাইকো ক'ম, আপুনি তাইক অলপ কৈ দিয়কচোন মুখতে যে কিমানকৈ কি কৰিব লাগিব পঢ়াৰ। প্ৰথম কথা হ'ল কি, পঢ়িব লাগিব, ধৈৰ্য ৰাখিব লাগিব। ষ্টুডেণ্ট মানে ষ্টাডি আৰু তুমি মনতেই এটা চব ছেকেণ্ডেৰী, সেইটোৱে তুমি মনতেই খালি তুমি এটা ৰাখিব লাগিব যে সাহস এটা বা তোমাৰ সেইটো এম্বিশ্যন হ'ব যে মই এইটো কৰিমেই, আৰু তুমি কষ্ট কৰি যোৱা আৰু ফল ঈশ্বৰে তোমাক দিব। এয়াই আছিল। তো আপোনালোকে তেনেকৈ মই ইয়াত দি দিম আপোনালোকৰ, তেওঁৰ যদি ফটোখন আপোনালোকক মই দি দিম বাৰু। গুগলত যদি নেহা বৰা UPSC CAPFৰ নেহা বৰা UPSC মৰাৰ লগতে গুগলত আহি যাব। প্ৰফাইলটো দেখা। ধন্যবাদ আপোনালোকৰ এইখিনি টাইম দিয়াৰ কাৰণে, বহুত ব্যস্ততাৰ মাজত তেওঁলোকৰ অলপ টাইম আমাক দিয়াৰ কাৰণে। তো আজিলৈ এৰিছোঁ।